নমস্কাৰ শিৱসাগৰ জৰুৰী অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আজি এটা পুনৰ নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ' দিয়াৰ দৰে মোৰ এই ভিডিঅ'টোকো মৰম দিব আৰু ভিডিঅ'টো প্ৰথমতে কৈ লওঁ, আপোনালোকে মোৰ পেজটোত যিসকল নতুন সেইসকলে মোৰ পেজটো লাইক ফ'ল' কৰিব আৰু তলত মোৰ ভিডিঅ'বোৰ চাই মতামত জনাব যে আপোনালোকে মোৰ ভিডিঅ' কেনেকুৱা পাইছে আৰু যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ পেজটিতে মোৰ ইউটিউব চেনেলৰ লিংকটো তাতে দিয়া আছে। তো আপোনালোকে মোৰ ইউটিউব চেনেলটো কাইণ্ডলি প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। মোৰ বেছিক মৰম দিয়াৰ দৰে আপোনালোকে মোৰ ইউটিউব চেনেলটোতো মৰম দিব বুলি আশা কৰিলোঁ। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ফালে আগবাঢ়ো। হৈছে ৰাতিপুৱা 8টা আৰু মইনো দিনটো কেনেকৈ পাৰ কৰোঁ, কি কৰি থাকোঁ, আপোনালোকে আজি মোৰ ভিডিঅ'টোৰ লগত কানেক্ট হৈ থাকক। মই আজি দেখাম যে মই দিনটোনো কি কৰোঁ। আনি সকলোৱে দেখাই শেষ কৰিলে মই দেখাবলৈ বাকী আছে, গতিকে আজি মই দেখাম যে মই ৰাতিপুৱাৰ পৰা দিনটো কি কৰি থাকোঁ। আৰম্ভ কৰি দিওঁ আজি। এইখন বিচনা এনেকুৱা হৈ আছে, তো ইয়াৰ পৰাই আজি আৰম্ভ কৰি দিওঁ। তো বলক তেতিয়াহ'লে প্ৰথমে দিনটো আৰম্ভ কৰি লওঁ। মই বিচনাখন ঠিক কৰি লওঁ, তাৰপিছত মই কি কৰোঁ, কি নকৰোঁ, কি বনাওঁ, কি খাওঁ আপোনালোক সকলো দিনটো দেখাই আছোঁ। মই আৰম্ভ কৰি লওঁ বিচনাখনৰ পৰাই, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। কালি ৰাতিৰ পৰা ভাবি আছোঁ যে কি বিষয় লৈনো ভিডিঅ' বনাম, কি বনাম, একো কিন্তু ভাবিয়ে নাপালোঁ। মনলৈ মানে একো বিষয় নাহিলে, কিন্তু সেইটো কাৰণে ৰাতিপুৱা ভাবিলোঁ যে কি কৰোঁ কি নকৰোঁ, আজি সেইটোকে বনাই দিওঁ। মইহে গম পাওঁ মই কি কৰি থাকোঁ, কি নকৰোঁ, আপোনালোকেতো গম নাপায়, হয়নে নহয়? গতিকে বলক মইনো কি কৰোঁ কি নকৰোঁ। বিচনাখনটো ক'লোঁ ৰাতিপুৱা ষ্টাৰ্টিং বিচনাখনৰ পৰাই, তো বিচনাখন পৰা হৈ গ'লে দেখালোঁ। এতিয়া তাৰপিছতনো মই কি কৰোঁ এতিয়া কিয় কৈ দিম, আপোনালোকে ভিডিঅ'টোৰ লগত কানেক্ট হৈ থাকক, তেতিয়া আপোনালোকে চাই থাকিব। আৰু এতিয়া ক'লেতো আপোনালোকে নাচাব যে এইটোৱে কৰিব, কিনো নাচাম বুলি। গতিকে এতিয়া নকওঁ, বলক আপোনালোকক বস্তু এটা দেখাম। কি কৰোঁ কি নকৰোঁ সেইবোৰ চাব পাৰোঁ পিছত, কিন্তু প্ৰথমে আপোনালোকক এটা বস্তু দেখাই লওঁ। সেইফালে চাব পাৰে দেউতাই ইয়াত খেতি কৰিছে। এইবিলাক মাছৰ কাৰ্টুন দেখিছেনে, ওপৰতে ছাতৰ ওপৰতে। এইফালে অকণমান পৰিৱেশটোও দেখাই দিছোঁ। পিছফালৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ। কি কৰে কি নকৰে দেখাৰ আগত এইফালে দেউতাই কৰিছে পদুনা, তাৰপিছত এইফালে আছিলে লাইশাক প্ৰায় খায়ে শেষ হৈ গ'ল। বহুত সোনকালে গজিছিলে, এইখিনি প্ৰায় এদায় হৈ গ'ল। এইখিনি আৰু বুঢ়া হোৱাৰ নিচিনা হৈ গৈছে। এইখিনি এইফালে আছে পদুনা, এইফালে আছে টেঙামৰা, তাৰপিছত এইফালে কিবা কিবি ৰুইছে নেকি। এইটো কিহৰ পুলি মই ঠিক ধৰিব পৰা নাই, ভাতকেৰেলা বা কিবা এনেকুৱা হ'ব চাগে। এইফালে আছে দুজোপামান মান ধনিয়া, এইটো কি ভাতকেৰেলাই চাগে, মই পাতখিলা মানে ধৰিব পৰা নাই ঠিক। আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ, চাওক। এইজোপা নেমু দেখিছেনে, লাগি আছে। ইয়াত এটা লাগি আছে, এইটো এটা লাগি আছে, চাব পাৰে। ইমান সৰুতে চব মাছৰ কাৰ্টুনতে। এইজোপা বহুত বুঢ়া পদুনা হয়, বহুত দিনতে। মই এতিয়া বিয়া হোৱা আজি 1.5 বছৰ দিন হ'লে এইজোপা মই তেতিয়াৰ পৰা দেখিয়ে আছোঁ। আৰু এই নেমুকেইটা চব ইমান সৰুতে ইয়াত লাগি আছে। এইফালে বেঙেনাও বহুতখিনি খোৱা হ'ল, এতিয়া ইয়াত লাগি থকা নায়েই। তাৰপিছত এইফালে আছে জলকীয়া, এইকেইজোপা অকণমান বাঢ়া নাই, কিন্তু এইখিনি ধুনীয়াকৈ বাঢ়িছে। আৰু এইফালেও আছে টেঙামৰা,
চাওক ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আছে মাছৰ কাৰ্টুনতে এইবিলাক দেউতাই ৰাতিপুৱাই এইবিলাক ইয়াতে মানে দিনটো এনেকৈয়ে পাৰ কৰে ফুলৰ লগত লাগে তাৰপিছত আকৌ খেতিখিনি কৰে ওপৰত তলত যিহেতু আমাৰ খেতি কৰিবলৈ এনেকৈ জেগা নাই সেইকাৰণে দেউতাই মাছৰ কাৰ্টুনতে ইয়াত ফুলৰ টাববিলাকতে এনেকৈ ধুনীয়াকৈ মানে তেওঁ যি মন যায় লাই শাক দিব ভেন্দি দিব ফুলৰ টাবত ভেন্দিলৈকে দিয়ে আপোনালোকে মোৰ ইউটিউব চেনেলত দিয়া আছে ভিডিঅ' চাব পাৰে ভেন্দি পিছতে মোৰ ভিডিঅ' দিয়া আছে আপোনালোকে ইচ্ছা কৰিলে তাত চাব পাৰে তাৰপাছত তো এইখিনি কেনেকুৱা পালে চাই ক'ব তাৰপিছত এতিয়া বলক কি ক'ব কি নকৰোঁ চাই থাকক নাচনা পাৰি হৈ গ'ল ৰাতিপুৱাৰ পৰা দেখালোঁ আপোনালোকক তাৰপিছত দেখালোঁগৈ ওপৰৰ খেতিখিনি তাৰপিছত এতিয়া আহি গ'ল এইটো চাফাই অভিযান বলক আজিৰ স্পেচিয়েল কি কৰোঁ কি নকৰোঁ প্ৰথম কথা কি কৰোঁ কি নকৰোঁটো মানে আপোনালোকৰ ভালকৈ নহ'লগৈ মই যেনেকৈ ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ কাৰণ এটা বিশেষ কামত বাহিৰলৈ যাবগৈ লগা হ'ল তাৰ বাবে আপোনালোকক যোনখিনি লাষ্টৰলৈকে দেখালোঁ যিখিনি ভিডিঅ' তাৰপিছৰ পৰা মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ এটা বিশেষ কামত বাহিৰলৈ গুচি যাব লগা হ'ল তাৰ বাবে এতিয়া ভাবিলোঁ গোটেই ভিডিঅ'টো যেতিয়া সম্পূৰ্ণ নহ'ল এতিয়া সেইখিনি আৰু গোটেইখিনি মই দেখাবলৈও সময়টো নাই এতিয়া যিহেতু সময় বাজিলে আপোনাৰ 4টা বাজিব হ'ল এতিয়া গতিকে তেতিয়াৰ পৰা ইমানখিনি সময় গুচি গ'ল মই বাহিৰত ভাত চাত খায়ো আহিলোঁ গতিকে সেইখিনি দেখাবলৈ নহ'লেই বাহিৰত থাকোঁতে বিশেষ কাম এটাত ব্যস্ত হৈ থকাৰ বাবে গতিকে আপোনালোকক ভাবিলোঁ মই বেলেগ এটা বস্তু দেখাওঁ ব'লক তো সেইটোতো নহ'ল বুলি কৈছে গতিকে আপোনালোকক বেলেগ কিবা এটা বস্তু দেখাবলৈ গৈ আছোঁ তেতিয়াহ'লে মোৰ লগত ব'লক আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ ড্ৰয়িং ৰুমটোৰ তেতিয়াহ'লে ব'লক আমাৰ ঘৰৰ ভিডিঅ' ঘৰটো দেখাবলৈ বহুতে প্ৰায় কমেণ্ট কৰিছিলে যে বা আপোনাৰ বেডৰুমটো দেখাব আপোনালোকৰ ঘৰটো দেখাব তো আজি যিহেতু মই কি কৰোঁ কি নকৰোঁতো নহ'লেই গতিকে আপোনালোকক মই ভাবিলোঁ যে আমাৰ ড্ৰয়িং ৰুমৰ ড্ৰ'ৰটোৱে দেখাই দিওঁ খুব বেছি ভালকৈ ৰাখিব পৰা নাই তথাপিও আপোনালোকক দেখাইছোঁ সৰুকৈ যায় এফালে সোমাই আহি আমাৰ ড্ৰয়িং ৰুমটোত সোমাই তাৰপিছত ইফালে এইটো আছে আমাৰ পুৰণা চোফাৰ ছেটটো ইয়াৰে তাৰপিছত আৰু এইফালে ৰাখিছোঁ মই লগত অনা চোফা আৰু লগতে এফালে এইটো শ্ব'কেছটো দেখাই আছোঁ আপোনালোকক ভালকৈ এইযোৰ হৈছে মই লগত অনা চোফাৰযোৰ খুব বেছি ডিজাইনেবল নহয় আৰু এনেই চিম্পলকৈ আৰু খুব বেছি ধুনীয়াকৈ বেলেগৰ নিচিনা সজাবও পৰা নাই এতিয়ালৈকে লাহে লাহে কৰি থাকিম আৰু এটা এটাকৈ আৰু এইখন হৈছে চোফা ছেটটোৰ লগত যোনখন চেণ্টাৰ টেবুলখন তাৰ লগত এনেকুৱাকৈ আৰু এয়া ঘৰৰে আগৰ চোফা ইয়াতে আছে এনেকৈ আৰু এফালে আছে মোৰ শ্ব'কেছটো আৰু ইয়াতে এনেকৈ কাপ প্লেট আৰু ডিনাৰ ছেট কিবা কিবি এনেকৈ ৰাখি থৈছোঁ আৰু ইয়াতে ৰাখি থৈছোঁ আপোনাৰ এইটো দিছিলে মোৰ লগৰ এজনীয়ে ঠিক লগৰ নহয় ভণ্টি হয় বাট লগৰ বুলি ক'লেও বেয়া নহ'ব আৰু এইফালে এনেই কেলেণ্ডাৰ এখন ৰাখিছোঁ আৰু ইয়াতে ৰাখিছোঁ গণেশৰ এখন ফটো ফ্ৰেম এখন ৱালত হেং কৰি দিম বুলি ভাবিছিলোঁ কিন্তু বৰ্তমান ইয়াতে এনেকৈ ৰাখিছোঁ এখন আমাৰ বিয়াত গিফ্ট কৰিছিলে হয়তো কোনোবাই তাৰপিছত আৰু এইখন ফটো ফ্ৰেমো এনেকৈ ৰাখিছোঁ আৰু ইয়াতে এইবিলাকে আৰু কাপ প্লেট এজ ইউজুৱেল সকলোৱে ৰখাৰ নিচিনা আৰু এইটো উঠিছিলে মোৰ আমাৰ এনিভাৰ্চাৰীত ইয়াৰ লগৰ এজনে গিফ্ট কৰিছিলে মইতো আপোনালোকক ভালকৈ দেখাইছোঁ উলিয়াই তেতিয়া আপোনালোকে গম পাব এইটো গিফ্ট কৰিছিলে ইয়াৰ ফ্ৰেণ্ড এজনে তো আমাৰ এনিভাৰ্চাৰীত লাইটটো জ্বলি আছে কাৰণে ভালকৈ ধৰিব পৰা নাই হয়তো মই লাইটটো অফ কৰি দেখাইছোঁ আপোনালোকক
গিফ্টটো আপোনালোকে কেনেকুৱা লাগিলে মোক জনাব আৰু এইফালে ড্ৰয়িং ৰুমৰ দৰ্জাখনে মেইন দৰ্জাখনে সোমাই আহোঁতেই মুখৰ আগতে এনেকৈ পট এটাত ফুল ৰখা হৈছে এইখিনি বহুত আগৰে পুৰণা হয় আৰু প্লাছ ইয়াতে ৱালত এনেকৈ এইখিনি লগাই ৰাখিছোঁ সৰু সৰুকৈ কিছুমান বস্তু ইয়াতে ৰাখি থৈছোঁ মানে ভগৱান গণেশ আছে আৰু কৃষ্ণ মূৰ্তি আছে লগতে হাজবেণ্ডৰ এৱাৰ্ড পাইছিলে মানে কামৰ কাৰণে তেওঁ গতিকে তো এইবিলাক ৰাখি থৈছোঁ তাতে তাৰপিছত আৰু চিম্পলকৈ এনেকৈ ৰখা হৈছে এইফালে টেবুলত এটা ফ্লাৱাৰ পট থৈ দিয়া হৈছে এইখিনি ফুল এইবিলাক আগৰে হয় আৰু ঘৰৰ ইয়াৰে নতুনকৈ এনেকৈ মই একো লগোৱা হোৱা নাই সেই ৱালত লগোৱা চেল্ফটো এইটোৱে লগাইছিলোঁ আৰু প্লাছ এইখিনি ফটো লগোৱা হৈছিলে এইখিনি হৈছে আমাৰ ঘৰৰ ফেমিলি মোৰ হাজবেণ্ডৰ ঘৰৰ ফেমিলি হাজবেণ্ডৰ ঘৰৰ মানে এতিয়া বৰ্তমান মোৰ ঘৰৰে ফেমিলি আৰু গোটেইখিনি আমাৰ বিয়াৰ সময়ৰ ফটো এইখিনি গোটেইখিনি এইখিনি লগোৱা হৈছে বেছিদিন হোৱা নাই 2-3 মাহমান হৈছে এইখিনি লগোৱা এইফালে এইখন মাজত আছে আমাৰ ফটো আৰু মা দেউতা আছে বা ভণ্টি আছে আৰু ভাগিনজনী আছে এইফালে এইখন চব আমাৰ বিয়াৰ ফটোখন মাজত এনেকৈ ৰাখি থৈছোঁ এইখন বিয়াৰ সময়ৰ ফটো দুয়োজনে প্ৰাৰ্থনা কৰি থাকোঁতে এইখন তাৰপিছত এইফালে আছে মা দেউতা মই আৰু হাজবেণ্ড তাৰপিছত আৰু এইফালে আমাৰ আছে পোৱালীজনী মানে ভাগিনজনী আৰু এইফালে বা ভিনদেউ আৰু পোৱালী এনেকৈ গোটেই ফেমিলি ফটোখিনি লগাই ৰাখিছোঁ আৰু এইফালে ইয়াতে ৰাখি থৈছোঁ এইকেইটা আনিছিলোঁ অৰ্কিড পাৰ্কলৈ যাওঁতে সৰু বস্তু দেখি মৰম লাগিলে গড়টো তাৰপিছত এনেকৈ আৰু চেণ্টাৰ টেবুলখন এনেকৈ থৈ দিছোঁ আৰু লগতে এইটো হৰিণটো ইয়াতে এনেকৈ ৰাখি থৈ দিছোঁ আপোনালোকক মই ইমানখিনি দেখালোঁ মোৰ ভিডিঅ'ত আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে সিমান ভিডিঅ'টো যি বনাম বুলি ভাবিছিলোঁ কি কৰোঁ কি নকৰোঁ সেইটো বনোৱা নহ'লগৈ লাষ্টত গৈ ড্ৰয়িং ৰুমটোৱে দেখাই দিব লগা হ'লগৈ কেলৈ কি মোৰ সময়খিনি নিমিলিলে যিহেতু কৈছোঁ এফালে যাবলগীয়া হ'ল তাৰপিছত সেয়া কথা কওঁতে এইফালে যাওঁতে অকণমান ভাগৰ লাগি অলপ হেঁপাই গৈছোঁ আৰু বাৰু এইবোৰ বাদ দিয়ক আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগতে ড্ৰয়িং ৰুমটো এনেই থুলমূলকৈ দেখালোঁ দেই একো মানে প্ৰিপেৰেশ্যন নাছিলে যে দেখাম বুলি সজাই কৰি এনেকৈ দেখুওৱা নাই আৰু যেনেকৈ থৈছোঁ সেনেকুৱা ভাগেই মানে আপোনালোকৰ আগত দেখাই দিছোঁ আপোনালোকক দেখাম বুলি আকৌ নতুনকৈ সজাই পৰাই লোৱাগৈ নাই তো সেয়াই আছিল আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে সিমান আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত আৰু আপোনালোকে মোক যেনেকৈ মৰম দি আছে তেনেকৈ আপোনালোকৰ পৰা মৰম আৰু সঁহাৰি সদায় বিচাৰি যাম আৰু আপোনালোকে মৰম দি যাব গতিকে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম সকলোকে বাই বাই